আপোনালোকে ফিউচাৰ কাৰণে সেভিংছৰ প্ল্যান কৰে নে ফিউচাৰলৈ কিমান প্ল্যান কৰে আপোনালোকে অকল ঘৰ বনোৱা বা গাড়ী কিনাই আপোনালোকৰ ফিউচাৰ প্ল্যান নেকি ফিউচাৰৰ কাৰণে সেভিংছৰ কিমান প্ৰয়োজন আপোনালোকে এবাৰ ভাবি চাইছে নে কথা আখাৰ আছে নহয় বোলে সেভিংছ থাকিলে জীৱনত মৰণ নাই কাৰো আগত আপুনি হাত পাতিব লগা নহয় কেতিয়াও নমস্কাৰ মই পল্লৱ সকলোকে এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো আজি ইনভেষ্টমেন্টৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো আশা কৰো সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব আপুনি ফিউচাৰৰ কাৰণে কিমান সেভিংছ কৰিছে এই সেভিংছ আপুনি বেংকত কৰিছে নে পোষ্টেলত কৰিছে নে আন বেলেগ প্লেটফৰ্মত কৰিছে আজি মই কিছুমান সেভিংছ প্ল্যানৰ ওপৰত আলোচনা কৰিম যি প্ল্যানৰ বিষয়ে আপোনালোকে সদায় শুনি আহিছে বা দেখি আহিছে হয়তো আপোনালোকে সেভিংছ কৰিও আহিছে কিন্তু হয়তো বহুতে নাজানে এই সেভিংছ প্ল্যানৰ ওপৰত ইন্টাৰেষ্ট ৰেটৰ ওপৰত কথা নাজানে বা ইয়াৰ সুবিধাবোৰ কথা বহুতে নাজানে আজি আপোনালোকলৈ কিছুমান বেষ্ট প্ল্যান লৈ আহিছো যিবোৰৰ সকলো সুবিধা আৰু ইন্টাৰেষ্ট ৰেটৰ বিষয়ে আমি আলোচনা কৰিম যি আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰি তুলিব পাৰে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম আহিলে পিপিএফ হৈছে পাব্লিক প্ৰভিডেন্ট ফাণ্ড যিটো ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত সঞ্চয় আৰু বিনিয়োগ আঁচনি যিটো ভাৰতীয় নাগৰিকৰ বাবে কৰ সুবিধা আৰু দীৰ্ঘম্যাদী বিনিয়োগ হিচাপে ডিজাইন কৰা হৈছে পিপিএফ আঁচনি হৈছে দীৰ্ঘম্যাদী বিনিয়োগৰ বিকল্প যিয়ে আপোনাক নিৰাপদ আৰু নিশ্চিত প্ৰদান লাভ কৰে বিশেষকৈ যিসকলে নিজৰ ভৱিষ্যতৰ বাবে শিক্ষাৰ বাবে সঞ্চয় কৰিব বিচাৰে তেওঁলোকৰ বাবে এই পৰিকল্পনা উপযোগী পিপিএফ একাউণ্টত ন্যূনতম 15 বছৰৰ বাবে খুলিব পাৰি আৰু ইয়াৰ বৃদ্ধিও কৰিব পাৰি পিপিএফ একাউণ্টত উপাৰ্জন কৰা সুদ আৰু আপোনাৰ বিনিয়োগ দুয়োটাই কৰ ৰেহাই অৰ্থাৎ ই ৰেহাই আঁচনি পিপিএফ চৰকাৰী আঁচনি আৰু সেয়েহে ই সম্পূৰ্ণ নিৰাপদ এই পিপিএফত কোনো ধৰণৰ পৰিচালনা মাচুল বা কমিছন লোৱা নহয় যাৰ বাবে ই এটা সস্তীয়া বিনিয়োগৰ বিকল্প মূলধন আৰু সুতৰ ওপৰত কৰ ৰেহাই কৰে আপুনি যদি পিপিএফ এটা একাউণ্টত কৰা যি বিনিয়োগ কৰে এই বিনিয়োগৰ ওপৰত কৰ ৰেহাই পায় ইয়াৰ বাহিৰেও যি লাভ কৰা সুদ এই লাভৰ সুতৰ ওপৰতো কোনো কৰ নলগায় এই পিপিএফত কেনেকৈ বিনিয়োগ কৰিব ওচৰৰ যিকোনো ডাকঘৰ বা ৰাষ্ট্ৰীয়কৃত বেংক যেনে SBI PNB এই ধৰণৰ বেংকত গৈ এই একাউণ্ট খুলিব পাৰিব আৰু ইয়াৰ বছৰি ন্যূনতম পৰিমাণ হ'ল 500 টকা আৰু সৰ্বোচ্চ প্ৰতি বছৰে 1.5 লাখ টকা বছৰত এবাৰ বা কোৱাৰ্টাৰলি বা হাফ ইয়াৰলি বৰঙণি আগবঢ়াব পাৰে এই পিপিএফৰ সুদ প্ৰতি ত্ৰিমাসিকত চৰকাৰে নিৰ্ধাৰণ কৰে বৰ্তমান কিন্তু ইয়াৰ সুতৰ হাৰ প্ৰায় 7.1% হৈ আছে উদাহৰণস্বৰূপে যদি আপুনি প্ৰতি বছৰে 1.5 লাখ টকা জমা কৰি 7.1% সুদ পায় তেন্তে আপুনি বিনিয়োগ কৰা ধনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় 38 লাখ টকাৰ পৰা 45 লাখ টকা পাব পাৰে এই পিপিএফ একাউণ্টত এটা ভাল সুবিধা হৈছে এই একাউণ্টত আপোনাৰ 30 বছৰৰ পিছৰ পৰা লোন ল'ব পাৰিব জমা ধনৰ 25% পৰ্যন্ত ঋণ ল'ব পাৰিব পিপিএফ একাউণ্টটো খোলাৰ 6 বছৰৰ পিছৰ আপুনি আপোনাৰ জমা ধনৰ 50% পৰ্যন্ত উলিয়াব পাৰে পিপিএফ আঁচনিখন হৈছে সম্পূৰ্ণ চৰকাৰী আঁচনি ইয়াত বিনিয়োগৰ নিৰাপত্তা আছে বজাৰৰ কোনো উঠানমা বা শ্বেয়াৰ মাৰ্কেটৰ লগত ইয়াৰ কোনো প্ৰভাৱ নপৰে সেকেণ্ডত আহিছে NSC যেটো ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ বুলি কোৱা হয় যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ বা NSC নো কি হয় ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ বা NSC হৈছে ভাৰতীয় সমৰ্থিত ভাৰতীয় ডাকঘৰ দ্বাৰাহে অকল প্ৰদান কৰা হয় ই এটা দীৰ্ঘম্যাদী সঞ্চয় পৰিকল্পনা এই NSCত বিনিয়োগ কৰিলে কৰ সঞ্চয়ৰ সুবিধাও পোৱা যায় এই আঁচনিখন ভাৰত চৰকাৰ সমৰ্থিত যাৰ ফলত ই একেবাৰে নিৰাপদ এই বিনিয়োগ প্ৰক্ৰিয়াটো একেবাৰে সহজ ওচৰৰ ডাকঘৰলৈ গৈ এইটো সহজে কিনিব পাৰিব এই NSCখনৰ মূল কাৰ্যকাল হৈছে 5 বছৰ এই NSC সুতৰ হাৰ হৈছে 7.0% যিটো প্ৰতি 6 মাহৰ মূৰে মূৰে সলনি হ'ব পাৰে আৰু ইয়াৰ বিনিয়োগৰ ন্যূনতম হৈছে 1000 টকা আৰু ইয়াৰ সৰ্বোচ্চ বিনিয়োগ হৈছে কোনো সীমা নাই আপুনি এই প্ৰমাণপত্ৰ পৰিয়ালৰ কোনো সদস্যৰ নামতো হস্তান্তৰ কৰিব পাৰে কিন্তু এই NSCখনৰ কাৰণে ভাৰতীয় নাগৰিক হ'ব লাগিব প্ৰথম আৰু এই আঁচনিখন যিকোনো ব্যক্তিয়ে বা আপোনাৰ যুটীয়াভাৱেও এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে উদাহৰণস্বৰূপে আপোনালোকে যদি ধৰি লওক 50,000 টকা বিনিয়োগ কৰিছে আৰু আপুনি 7% সুদ পাইছে গতিকে প্ৰতি 1.5 বছৰৰ পিছত সুদ পাব আৰু 5 বছৰৰ পিছত আপোনাৰ ধনৰাশি 70,000 হ'ব ইয়াত মুঠ সুদ 20,000 পোৱা যাব এতিয়া যদি আপুনি এই ধনৰাশি 83 অধীনত আপোনাৰ কৰ ৰেহাই দিশত ব্যৱহাৰ কৰে তেন্তে আয়কৰটো আপুনি সকাহ পাব এই NSCখন আপুনি কেনেকৈ ল'ব ওচৰৰ ডাকঘৰলৈ গৈ বিনিয়োগ কৰিব লাগিব ইয়াত পৰিচয় পত্ৰ দিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ দিব লাগিব পেন কাৰ্ড আধাৰ কাৰ্ড এইবোৰ প্ৰয়োজন হ'ব এইবোৰ দিব লাগিব
আৰু বিনিয়োগৰ পৰিমাণ আৰু আঁচনি নিৰ্বাচন কৰি আপুনি প্ৰপত্ৰ পূৰণ কৰি ওচৰৰ ডাকঘৰত গৈ জমা দিয়কগৈ। তাৰপাছত আহিলে FD, ফিক্সড ডিপ'জিট। ফিক্সড ডিপ'জিটৰ কথাটো সকলোৱে শুনিয়ে আছে, তথাপিও ফিক্সড ডিপ'জিট হৈছে এনে এক বেংক আঁচনি য'ত আপুনি আপোনাৰ ধন বেংকত নিৰ্দিষ্ট সময়ৰ বাবে জমা কৰে আৰু বিনিময়ত আপোনাক বেংকে নিৰ্দিষ্ট সুতৰ হাৰ প্ৰদান কৰে। এই সময়ছোৱাত আপোনাৰ ধনৰাশি সম্পূৰ্ণ লক হৈ পৰে, অৰ্থাৎ আপুনি যিমান বছৰৰ কাৰণে থ'ব FDটো তাৰ আগতে আপুনি উলিয়াব নোৱাৰে। ই এটা সম্পূৰ্ণ নিৰাপদ আৰু বিনিয়োগৰ বিকল্প যিয়ে আপোনাক ভাল ৰিটাৰ্ণ দিয়ে। এই FDৰ সুতৰ হাৰ আগতীয়াকৈ নিৰ্ধাৰণ কৰা হয় আৰু সমগ্ৰ বিনিয়োগৰ সময়ছোৱাত ইয়াৰ কোনো পৰিৱৰ্তন নহয়। বেংক আৰু অৰ্থনৈতিক পৰিস্থিতি অনুসৰি এই হাৰ সলনি হ'ব পাৰে। সাধাৰণতে কম সময়ৰ বাবে যদি FD খোলা হয় তেন্তে FDৰ সুতৰ হাৰ খুব কম পোৱা যায়, আনহাতে দীৰ্ঘম্যাদীৰ কাৰণে যদি FD খোলা হয় তাৰ সুতৰ হাৰটো বেছি পোৱা যায়। আৰু এই FDৰ কাৰ্যকাল 7 দিনৰ পৰা 10 বছৰলৈকে হ'ব পাৰে। আপোনাৰ সুবিধা আৰু প্ৰয়োজন অনুসৰি সময়সীমা বাছি ল'ব পাৰে। FD হৈছে এক অতি নিৰাপদ বিনিয়োগৰ বিকল্প। ইয়াত আপোনাৰ ধন সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে, কাৰণ এইবোৰ বেংক অথবা ডাকঘৰত জমা হয়। বজাৰ উঠা নমা বা শ্বেয়াৰ মাৰ্কেটৰ লগত কোনো সন্মুখীন হ'ব নালাগে। ইয়াত আপুনি আপোনাৰ পচন্দ অনুসৰি মাহেকীয়া বা 3মহীয়া বা 6মহীয়া বা বছৰেকীয়া ভিত্তিত এই সুদ পৰিশোধ কৰিব পাৰে। ধৰি লওক আপুনি 5 বছৰৰ বাবে FDত 1 লাখ টকাৰ ধন জমা কৰে। এতিয়া বেংকৰ সুতৰ হাৰ হৈছে বছৰি 7%। গতিকে প্ৰতি বছৰে আপুনি যদি 7,000 টকা সুদ পায়, 5 বছৰৰ পাছত আপোনাৰ টোটেল ৰিটাৰ্ণ হ'ব 1,35,000, অৰ্থাৎ আপোনাৰ 35,000 টকা ইণ্টাৰেষ্টৰ সৈতে পাব। CSS জ্যেষ্ঠ নাগৰিকসকলক উন্নত লাভৰ লক্ষ্যৰে আৰম্ভ কৰা চৰকাৰী আঁচনি। এই আঁচনি ভাৰতীয় ডাকঘৰ আৰু ৰাজহুৱা খণ্ডৰ বেংকত উপলব্ধ হয়। ইয়াত বিনিয়োগ কৰি জ্যেষ্ঠ নাগৰিকসকলে মাহিলী সুদ লাভ কৰে আৰু তেওঁলোকৰ সঞ্চয় সুৰক্ষিত হৈ থাকে। ইয়াৰ সময়সীমা হৈছে 5 বছৰ আৰু বিনিয়োগ হৈছে 1,000 টকাৰ পৰা ন্যূনতম 1,000 টকাৰ পৰা 15 লাখ টকা। এই আঁচনি ভাৰতীয় ডাকঘৰ, SBI, PNB অন্যান্য চৰকাৰী বেংকতো এই আঁচনি উপলব্ধ হয়। এই আঁচনিৰ 8% পৰ্যন্ত সুদ প্ৰদান কৰে, যিটো অন্যান্য চৰকাৰী আঁচনিতকৈ বহুতেই বেছি। এই আঁচনি বৰ্তমান 8% সুতৰ হাৰ প্ৰদান কৰে, যিটো প্ৰতি 3 মাহত প্ৰদান কৰা হয় আৰু ইয়াৰ ন্যূনতম হৈছে 1,000 টকা আৰু সৰ্বাধিক হৈছে 1.5 লাখ টকা বিনিয়োগ কৰিব পাৰিব। আৰু প্ৰতি 3 মাহত আপোনাৰ একাউণ্টত সুদ জমা হৈ যাব। আপুনি আপোনাৰ পত্নীৰ নামতো এই বিনিয়োগ কৰিব পাৰে, কিন্তু ইয়াৰ বা তাতোতকৈ অধিক বয়সৰ লোকেহে এই সুবিধা লাভ কৰিব পাৰিব, অৰ্থাৎ 60 বছৰতকৈ অধিক লোকে এই আঁচনিত ল'ব পাৰিব। যদি আপোনাৰ 55 বছৰৰ ওপৰৰ আৰু চৰকাৰী সেৱাৰ পৰা অৱসৰ লৈছে, তেতিয়াও এই আঁচনিখনত বিনিয়োগ কৰিব পাৰিব। মিউচুৱেল ফাণ্ড। এই মিউচুৱেল ফাণ্ড কি হয়? মিউচুৱেল ফাণ্ড হৈছে এক প্ৰকাৰৰ বিনিয়োগৰ আহিলা, যাৰ জৰিয়তে আমি ধন সংগ্ৰহ কৰি পেছাদাৰী ফাণ্ড পৰিচালকসকললৈ পঠিয়াই দিওঁ। ফাণ্ড মেনেজাৰে সেই ধন বিভিন্ন ধৰণৰ ছিকিউৰিটি যেনে ষ্টক, বণ্ড আদিত বিনিয়োগ কৰে। ইয়াৰ বাবে এজনতকৈ অধিক বিনিয়োগকাৰী জড়িত হৈ থাকে আৰু তেওঁলোকৰ ধন একেলগে মিলি এটা বৃহৎ পুঁজি গঠন কৰে। ধৰি লওক আপোনাৰ এজন বন্ধুৱে বিনিয়োগ কৰিবলৈ 10,000 টকা জমা দিয়ে আৰু আপুনি 5,000 টকা জমা দিয়ে। তাৰ পিছত ফাণ্ড মেনেজাৰ এই দুটা ফাণ্ড একত্ৰিত কৰি বিভিন্ন খণ্ডত বিনিয়োগ কৰি দিয়ে। এইদৰে আপোনাৰ ধন একেলগে বহু ঠাইত বিনিয়োগ হয় আৰু আপুনি ভাল লাভৰ আশা কৰিব পাৰে। তাৰপাছত হৈছে SIP। SIP হৈছে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। ই এক প্ৰক্ৰিয়া যাৰ দ্বাৰা আপুনি নিয়মিতভাৱে মিউচুৱেল ফাণ্ডত নিৰ্দিষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰে আৰু এইটো এটা অতি সহজ আৰু ফলপ্ৰসূ পদ্ধতি, যাৰ বাবে বজাৰৰ উঠা নমাৰ ফলত আপুনি বিশেষ প্ৰভাৱিত নহয়। আৰু SIPত আপুনি যিকোনো তাৰিখত বা মাহত যিকোনো দিনত এটা নিৰ্দিষ্ট ধন বিনিয়োগ কৰিব পাৰে। উদাহৰণস্বৰূপে আপুনি যদি SIPৰ জৰিয়তে মিউচুৱেল ফাণ্ডত প্ৰতিমাহে 5,000 টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লয়, এতিয়া প্ৰতিমাহে 5,000 টকা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হ'ব। সময়ৰ লগে লগে যেতিয়া বজাৰ মূল্য কমি যায়, তেতিয়া আপুনি অধিক ইউনিট কিনিব পাৰে আৰু যেতিয়া বজাৰ মূল্য বৃদ্ধি পায়, তেতিয়া আপুনি অধিক ৰিটাৰ্ণ পায়। মিউচুৱেল ফাণ্ডত সৰু সৰু বিনিয়োগেৰে আৰম্ভ কৰিব পাৰে। SIPৰ জৰিয়তে আপুনি প্ৰতিমাহে এটা নিৰ্দিষ্ট ধন বিনিয়োগ কৰিব পাৰে। এই বিনিয়োগ এটা ভাল ৰিটাৰ্ণ দিব পাৰে, কিন্তু ই কিছুমান ৰিস্কো কঢ়িয়াই আনে। যদি আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰিব বিচাৰে, তেন্তে মিউচুৱেল ফাণ্ড এটা ভাল বিকল্প হ'ব পাৰে। আছিল কিছুমান উত্তম সঞ্চয় পৰিকল্পনা যিয়ে আপোনাক আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। আৰু প্ৰতিটো পৰিকল্পনাৰ নিজস্ব বৈশিষ্ট্য থাকে আৰু প্ৰতিটো বিকল্প বাছি ল'ব পাৰে। বিনিয়োগ কৰাৰ সময়ত সদায় নিজৰ লক্ষ্য, বিপদ সহনশীলতা আৰু সময়ৰ দিগন্ত মনত ৰাখিব।
যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ